ঘটনা এই মুন্না কেম্পৰায়ে তেওঁ বহুত মানে আৰ্থিক অৱস্থা বেয়া, গতিকে বাহিৰত বিদেশত কমাবলৈ গৈছিল কামখিনি কৰিবলৈ কাৰণে। আগতেও যায় বাহিৰত, কিন্তু যেতিয়া এইটো ঘটনা হৈছে ইয়াৰ ধৰক ছমাহমান আগতে যোৱা ফেব্ৰুৱাৰীতে তেওঁ গৈছিল। তেতিয়াৰ পৰা তাত কাম কৰি থকা অৱস্থাতে এই চেন্নাইত এজন নহয়, সিহঁতৰ গ্ৰুপ আছে সকলো ডিমাচা আমাৰ এই ঘৰৰ লগৰজনো আছিল, এই গাঁৱতো এজন আছে, তিনিজন একেলগে কাম কৰিছিল আৰু বাহিৰৰ যিকেইটা ঢুকাই সিহঁত চব একেলগে আছিল। তেতিয়া এই ঘৰটো অকণমান ফোন হোৱাত মানে সি অলপ ছাইড লৈছে, তেতিয়া এইটো যিটো ফাউণ্ডেশ্যন বনাই আছে এইটো পৰি গ'ল আৰু তেতিয়া তেওঁ বাচি গ'ল। মানে এইজন 9জন শ্ৰমিক এইটো আমাৰ গাঁৱৰে এইজন মুন্না কেম্পৰায়েও লগত সেইদিনা ঢুকাল আৰু। গাঁওখনৰ নাম মাইজাহাৰী আৰু আমাৰ পোষ্ট অফিচ হয়পুৰ, এনে আমাৰ থানা খেৰণি। আৰু তেখেতৰ এনে বয়স কিমান আছিলে? 31 বছৰ। আৰু তেখেতৰ এতিয়া ফেমিলিত অৰ্থাৎ পৰিয়ালত কোন কোন আছে? পৰিয়ালত চেংদালি, আছাম আৰু ঘৈণীয়েক আৰু দুজনী সৰু কেঁচুৱালী। হয়, এতিয়া আপোনালোকে চৰকাৰক কিবা জনাব বিচাৰিব? জনাবলৈ মানে ধৰক তেওঁ খুব অৱস্থা বেয়া, নিজে চলাবলৈ ঘৰখন চলাবলৈ গতিকে বাহিৰত কমাই গৈছিল। এইটো কমাবলৈ যাওঁতে এইটো অৱস্থা হ'ল, গতিকে তেওঁ নিৰুপায় হৈ গ'ল এই ঘৈণীয়েকে এই ঘৰখন। গতিকে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাই যাতে এই ঘৰখনক কিবা এটা আৰ্থিক সহায় দিবৰ কাৰণে সহায় কৰিবৰ কাৰণে মই গাঁৱৰ চৰকাৰী গাঁওবুঢ়া হয় আৰু এইখন গাঁৱৰ সকলো আমাৰ সমাজৰ ৰাইজে আমি কামনা কৰিলোঁ যাতে সিহঁতৰ কিবা আৰ্থিক অৱস্থা দিয়ে যেন বুলি আমি আশা কৰিলোঁ তেখেতক। ঠিক ইয়াৰ আগতো মানে গৈ থাকে তাত।